সাবস্ক্ৰাইব কৰা মোৰ চেনেলটো ষ্টুডেণ্ট হেল্প চেণ্টাৰ আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক নতুন নটিফিকেশ্যনবোৰ পাই থাকিবলৈ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ অনুশীলনী 1.1.1ৰ 1 নম্বৰ প্ৰশ্নৰ 3 নম্বৰৰ প্ৰব্লেমটো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গ সা উ উলিওৱা। প্ৰশ্নটো দিয়া আছে 867 আৰু 255। তোমালোকে যদি কিতাপখন উলিয়ালে সুবিধা হ'ব। প্ৰশ্নটো আছে মই ডাইৰেক্ট প্ৰশ্নটো নিলিখোঁ, মই ডাইৰেক্ট প্ৰব্লেমটো লিখিছোঁ 867 আৰু 255। এতিয়া আমি ইয়াতে এইটো কৰিব হ'লে 1 নম্বৰ কথা জানিব লাগিব। আগৰকেইটা ক্লাছত কৈছোঁ মই ইউক্লিডৰ কলন বিধিটো জানিব লাগে। a = b³ + r, য'ত rৰ লিমিটটো হ'ল 0 সমানো হ'ব পাৰে, 0তকৈ কি হ'ব ডাঙৰ হ'ব, bতকৈ কিন্তু সৰু হ'ব। এইটো হ'ল তাৰ লিমিট। আৰু এটা সূত্ৰ পাইছিলা a b q r, এইটো হ'ল ইউক্লিডৰ কলন বিধিৰ ছেটিছফাই সূত্ৰটো। যেতিয়া আমি নেক্সট ষ্টেপটোত কি হ'ল, এইকেইটা যদি কলন বিধিৰ সহায়ত আমি গ সা উ উলিয়াব লাগে তেনেহ'লে ডাঙৰ সংখ্যাটো চিলেক্ট কৰিব লাগিব হয়নে। ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি ইয়াত আমাৰ কামটো কি হ'ল যে ডাঙৰ সংখ্যাটো আমি a বুলি ধৰোঁ, সৰু সংখ্যাটো b বুলি ধৰোঁ। ডাঙৰ সংখ্যাটো আমি দেখিছোঁ 867টো ডাঙৰ সংখ্যা, এটাকে আমি 867টো ডাঙৰ সংখ্যা ধৰিলোঁ আৰু b ঠাইত আমি ধৰিলোঁ 255। এতিয়া আমি a b সূত্ৰ ব্যৱহাৰ কৰি a আৰু b সূত্ৰ ব্যৱহাৰ কৰি কৰিব লাগে 867ক কিহে কৰিব লাগে 255। এতিয়া এটা 3বাৰ কৰিম, 15 5 কৰিলে 3 5 15 16 6 কৰিলে 3 গুণ 6 7, তেতিয়া কি হ'ব 201। এতিয়া আমি এইটো সূত্ৰমতে চাই ল'ম, গোটেইখিনি একেবাৰতে দেখাবলৈ চেষ্টা কৰিম। কি হয় a = b³ + r হয়। b³ মানে b মানে কি আছিলে, ইয়াতে যিটো b পাম সেইটো a আৰু bটো পাম আমি, qটো ক'ব পাৰিম ওপৰৰটো q হ'ব, ওপৰৰটো q আৰু তলৰটো সদায় r হ'ব। সেইটো সূত্ৰতে আমি লিখি গ'লেই হ'ল। ইনটু আমি q কিমান পালোঁ চাম, ইয়াত যদি 3 পালোঁ, r কিমান পালোঁ 102, এইকেইটা হয়নে। আৰু আগৰকেইটা ভিডিঅ'ত মই কৈছিলোঁ যে আমি তেতিয়ালৈকে ইউক্লিডৰ কলন বিধিটো দোহৰাই থাকিম যেতিয়ালৈকে আমি rটো 0 নাপাওঁ। rটো 0 পৰা লাইনত যিটো b ওলাব সেইটোৱে হ'ব গ সা উ, গৰিষ্ঠ সাধাৰণ উৎপাদক। এতেকে ইয়াত আকৌ কি হ'ব, ইয়াত আমি যিটো ধৰোঁ, ইয়াত যিটো b হয় সেইটোক আমি নেক্সট ষ্টেপত a বুলি ধৰোঁ, আৰু ইয়াত যিটো r হয় সেইটো নেক্সট ষ্টেপত b বুলি ধৰোঁ। ইয়াত ভাজক b মানে কি আছিলে ভাজক হ'ব 255 আৰু b মানে আছিলে ভাজ্য হ'ল 102। তেতিয়াহ'লে আমি অংকটো এনেদৰে ক'ব লাগিব, আকৌ একে ষ্টাইলত পাতিলে হ'ল 255 = 102। এইবাৰ আকৌ আমি এইটো হৰণ কৰিম, এইটো b নহয় জানো, b এ 1 হৰণ কৰোঁ, b এ 1 হৰণ নকৰোঁ জানো। তেনেহ'লে আমি আকৌ কৰিলোঁ 255ক আমি কিহে কৰিলোঁ 102 কৰিলোঁ হয়নে। 102 কৰিলে কিমান যাব, দুবাৰ যাব 204 হ'ব হয়নে। ইয়াত হ'ব কি হ'ব, এইটো এবাৰ 51 হ'ল থাকিলে। একেদৰে আমি দুবাৰ লিখিম প্লাছ r2 হ'ল 51। একেদৰে আকৌ ইয়াত ভাজক হ'ব, কিমান 102 আৰু ভাজ্য হ'ব 51। একেদৰে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি কি পাওঁ 102 = 51। এইটো যদি পূৰণ কৰোঁ কি হ'ব, দুবাৰ যাব প্লাছ 0 থাকিব, এটা আমি মুখতে কৰিব 51 দুবাৰ গ'লে 102 হ'ব। আৰু তেতিয়া 0 থাকিব, আৰু মই কৈছিলোঁ যে যেতিয়ালৈকে rটো 0 নোলায় তেতিয়ালৈকে কৈ থ'ব লাগিব, যি শাৰীতে rটো 0 ওলাব সেই শাৰীৰ যিটো b হ'ব সেই bটোৱে কি হ'ব আমাৰ উলিয়াবলগীয়া গ সা উটো। এতেকে 867 এইটো এনেকৈ দিব লাগিব 257, এডাল নিদিবা, এনেকৈ দিবা 255ৰ গ সা
ও মানে গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব কি হ'ব 51 অংকটো মই এবাৰ লিখি ল'বলৈ সুবিধা দিম তোমালোকে যদি পাছ কৰি অংকটো লিখি লোৱা তেতিয়া তোমালোকৰ নিজৰ হেৰি হ'ব আজিলৈ ইমানেই ভিডিঅ'টো যদি অংকটো বুজি পালা তেতিয়াহ'লে কমেণ্ট বক্সত জনাবা আৰু যদি পিছৰবিলাক নটিফিকেশ্যনৰ বাবে যদি বিচৰা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো দবাই দিবা আৰু যদি কিবা নজনা প্ৰশ্ন আছে মোক কমেণ্ট বক্সত জনালে হ'ল মই কৰি দিবলৈ চেষ্টা কৰিম